हेलो एवरीवन आज मैं आपनालोকৰ মাজলৈ মেখেলাত ফলছ কেনেকৈ লগাব পাৰি তাৰে এটি ভিডিও লৈ আহিছো ভিডিওটো যদি চাই ভাল পায় তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যিসকলে নাজানে সেই সকলৰ বাবে এই ভিডিওটো আৰু জনাসকলে স্কিপ কৰিব আৰু প্ৰথমতে মই মেখেলাখনত ফলছ লগাবৰ কাৰণে মই অস্ত কাপোৰ আধা মিটাৰ লৈছো ফুলটো হিচাপত আৰু আপোনালোকে যেটো হাৰি ফলছ পোৱা যায় হেতু লগাবলৈও পাৰে আপোনালোকৰ নিজ ইচ্ছামতে লগাব পাৰে আৰু এতিয়া মই কাটি দুইটা সাইডে চিলনিটো মাৰি লৈছো আৰু তাৰ পাছতে মেখেলাখন প্ৰথমতে মই সিধাকৈ চিলাম ডাইৰেক্ট উলুটাকৈ মেখেলাখন চিলাই নামাৰো কাৰণ মই দুটা সাইডে চিলাই মাৰিম ভিতৰ ফালে আৰু বাহিৰ ফালে এতিয়া মই সিধাকৈ চিলাই লৈছো আৰু মেখেলাখনৰ ফুলৰ বাহিৰে যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি মই কাটি পেলাব লাগিব সেই কাৰণে অকনমান ভিতৰলৈ ভৰাই চিলাইটো মাৰিছো আৰু কিনা কাপোৰ বিলাক আপোনালোকে জানে বহুত বেছি বহল থাকে আৰু হেইহে কাস্টমাৰে যেনেকৈ কয় তেনেকৈ চিলাব লাগিব অকনমান যদি ঠেক কৰিবলৈ কোৱাৰ কাৰণে মই অকনমান ঠেক কৰিবলৈ চেষ্টা কৰিছো আৰু এতিয়া অলপমান চিলাই পেলাই তাৰ পাছতে কাটি ল'ব লাগিব আৰু আপোনালোকেও কাটি ল'ব ধুনীয়াকৈ আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে যেতিয়া চিলাই গিটা কাখৰ চিলাই কেইটা মাৰে হেইগিটা অকনমান ঘনকৈ মাৰিবলৈ চেষ্টা কৰিব যাতে পাছত চিলাইটো কেতিয়াও খুল খাই যাব নোৱাৰে আৰু বৰ বেছি হেৰেঙা হলে কাপোৰখন ফাটি যোৱা বা চিলাই খুল খাই যোৱা চান্সটো থাকে সেই কাৰণে আৰু এতিয়া মই আপোনালোকে দেখিছে ইয়াতে মুকুটা লৈ উলুটাকৈ চিলাইটো মাৰি দিম আৰু অকনমান ভিতৰলৈ মাৰিব যাতে যিখিনি কাটি পেলাইছিলো বা এক্সট্ৰা কাপোৰ আছে সেইখিনি এইফালে ভিতৰ ফালে চিলাইটো মাৰোতে যাতে উলাই নাথাকে আৰু মোৰ দেখিছে অকনো উলাই থকা নাই বহুত ধুনীয়াকৈ চিলাইটো বহিছে আৰু আপোনালোকেও ঠিক এনেদৰে চিলাইটো কৰিবলৈ চেষ্টা কৰিব আৰু এতিয়া অস্ত কাপোৰ কিছু লোকে মেইন কাপোৰটো উলুটাকৈ লয় আৰু এনেকৈ চিলাব যাতে কাপোৰখন কেতিয়াও ভুল নহয় বা দুবাৰ খুলিব লগিয়া নহয় হেইহে মেইন কাপোৰটো সিধাকৈ ল'ব আৰু যেটো অস্ত কাপোৰ ফলছটো আপোনালোকে উলুটাকৈ ল'ব তাৰ পাছতে চিলাইটো ভালকৈ মাৰিব আৰু এটা সাপ চিলাই মাৰিব ওপৰতে ইয়াৰ পাছতে আপোনালোকে মেখেলাখন উলুটাই লৈ ফলছটো এনেদৰে লাষ্ট ফিনিশিংটো এনেকৈ দিব তাৰ পাছতে আৰু হেখত যেটো আমি কাখৰ চিলাইটো মাৰিম তাত এই চুকটো যে উলাই আছে চুকটো মুকুটা হমিয়াবলৈ চেষ্টা কৰিব নহলে মেখেলাখন কিছুমানে পিন্ধুতে চুকটো যদি উলাই থাকে বৰ বেয়া দেখি আৰু এনেকৈ মই চিলাইটো ভালকৈ মাৰি পেলাই অকনমান ঘনকৈ মাৰিছো দেই তাৰ পাছত আপোনালোকে হেখৰ যেটো ওপৰৰ ককালৰ চিলাইটো হেতু আপোনালোকে মাৰিব